নমস্কাৰ বন্ধুসকল, আজি আমি আপোনালোকক এটা বিশেষ ভিডিঅ' দেখাব গৈ আছোঁ, যিটো হৈছে নেমুৰ জোৰা কলম লগোৱা। মানে মোৰ এজোপা নেমু, যিটো ডাল কাটিছোঁ, এই নেমুজোপাই মানে 12 মাহেই লাগে। কিন্তু আৰু এজোপা একে বয়সৰে নেমু আছে, কি ই একেবাৰে নালাগে। মানে আমি এই ডালটো কাটি আমি সেইজোপা আনজোপা যিজোপা নালাগে সেইজোপাত আমি জোৰা কলম দিম। জোৰা কলমটো কেনেকৈ দিওঁ আহকচোন চাওঁ। ইয়াতে আমি ডালটো কাটি দিলোঁ। ডালটো দুইটা চাইডে আমি ভি আকাৰত কাটিম। চাওক, সম্পূৰ্ণ ভি হ'ব লাগিব, তেতিয়াহে মানে আনটো মানে ডাল ইয়াতে সোমোৱাই আমি টেপ মাৰিব পাৰিম। ভি আকাৰত কাটি দিলোঁ। চাওক, মেচিন হ'লে ভাল আচলতে, মোৰ তাত তেনেকুৱা মেচিন নাই, চ' অকণমান কাটোতে অসুবিধা হৈছে। আৰু এটা ডাল আছে, আমি সেইটো ডালতো তেনেকৈ কাটিম। কাইটা আমি সম্পূৰ্ণ এইটোকো ভি আকাৰ কাটিম। বন্ধুসকল, যদি আপোনালোকৰ এনেকুৱা নেমু হওক বা আম হওক জোৰা কলম লগাব বিচাৰে, আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব পাৰিব। এই ভিডিঅ'টো চাই আপোনালোকে নেমু বা আমৰ জোৰা কলম লগাব পাৰিব। অকল নেমু আমে যে জোৰা কলম লগাব পাৰি তেনেকুৱা নহয়, বিভিন্ন ধৰণৰ মানে ফল মূল সেইবিলাকৰ মানে জোৰা কলম লগাব পাৰি। এতিয়া আমি ইয়াৰ এই পাতবোৰ, বুঢ়া পাতবিলাক আমি এৰুৱাই দিম। যেতিয়া মানে নতুন পাত আহিব, নতুন পাতে মানে পোখা মেলিব, তেতিয়া আমি সহজতে ধৰিব পাৰিম। সেইকাৰণে আমি বুঢ়া পাতবিলাক এৰুৱাই এতিয়া আমি যিখিনি আমি মানে জইন লগাম, যোৰা লগাম, সেইখিনি এনেধৰণে কাটিম। সিজোপা গছত যিটো আমি ভি বনালোঁ, সেই ভিটোত আমি সোমোৱাই দিম। চাওক বন্ধুসকল, যিমান দীঘল হয় ভিটো, আপুনি যিমান দীঘলকৈ কাটিছিলে সিমান দীঘলকৈ আপুনি এই মানে ওপৰৰ পৰা যিটো মানে আমি হেৰিটো কলমটো দিম, সিমান দীঘলকৈ আপুনি চাচিব লাগিব, মানে ছালটো এৰুৱাব লাগিব। আমি এতিয়া এনেকৈ দিম। আহকচোন বন্ধুসকল, আমি আপোনালোকক দেখুৱাওঁ। তো আমাৰ আন এটা হেৰি আছে, দ্বিতীয়টো আমি এনেকৈ কাটি ল'ম। ইয়াকো আমি যিবিলাক বুঢ়া পাত আছে, এই পুৰণা পাতবিলাক আমি এৰুৱাই দিম, যাতে পোখা মেলিলে, নতুনকৈ পোখা মেলিলে সোনকালে আমি সহজতে ধৰিব পাৰোঁ। ইয়াৰ আগতে মই এনেকৈ জোৰা কলম লগাইছিলোঁ, তেতিয়া মানে কি হয়, হৰমন ইউজ কৰিছিলোঁ আচলতে। আমত দিছিলোঁ, আমত হৰমন ইউজ কৰি যিটো জোৰা কলম লগাইছিলোঁ, গ্ৰাফটিং বুলি কয় আচলতে ইংৰাজীতে, সেই গ্ৰাফটিংটো ছাকচেছ হৈছিলে। কিন্তু ইয়াত মানে মই ইউটিউবত এটা ভিডিঅ' দেখিছিলোঁ যে কোনো ধৰণৰ হৰমন ইউজ নকৰাকৈ ডাইৰেক্ট এনেকৈ মানে জোৰা কলম কৰিছে। মই আজি ট্ৰাই কৰি চাওঁ কিমান দূৰ ছাকচেছ হওঁ। তো আহকচোন বন্ধুসকল, আমি আজি মৰি নালাগা নেমুজোপা জোৰা কলম দি লগাব পাৰোঁ নে নোৱাৰোঁ, তাৰে এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। যদি মই ছাকচেছ হওঁ, তেতিয়াহ'লে আশা কৰিম আপোনালোকেও নিশ্চয় এনেধৰণে হেৰি কৰি মানে জোৰা কলম লগাই ছাকচেছ হ'ব পাৰিব। এয়া চাওক, ভি আকাৰত কাটি মই জোৰা কলম দিয়াৰ ব্যৱস্থা কৰিছোঁ। আপোনালোকে ভিকৈ নাকাটি আপোনালোকে এটা ছাইড এনেকুৱা ধৰণৰ হয়, মানে এটা ছাইড কাটিও আপোনালোকে জোৰা কলম লগাব পাৰি। তাৰপিছত বন্ধুসকল, এতিয়া আমি টেপ মাৰি দিম। টেপটো খুব সাৱধানে মাৰিব লাগিব, যাতে টাইট হয়। টেপটো টাইটকৈ মাৰিব লাগিব, যাতে মানে পানী সোমাব নোৱাৰে। কাৰণ ইয়াতে পানী সোমালে কি হ'ব বন্ধুসকল, ইয়াতে এইটো মানে পানী সোমাই পচিব, অৰ্থাৎ এইটো পচ ধৰা বুলি কয় আচলতে, পচ ধৰিব। গতিকে আমি পানী সোমাব
যাতে নোৱাৰে তেনে ব্যৱস্থাৰে এই টেপটো আমি মাৰি দিম টাইটকৈ। আমি ওপৰলৈও মাৰি দিম। আমাৰ এটা হৈ গৈছে, আমি আনটো লগাম। অকণমান চুটি হৈছে, আমি বাকলিটো অকণমান দীঘলকৈ এৰুৱাই কাটি দিব লাগিব। তাৰপিছত আপোনালোকেও ট্ৰাই কৰি চাবচোন যে এনেকৈ জোৰা কলম লগাই আপোনালোকেও ছাকচেছ হৈছে নে নাই, আপোনালোকে ট্ৰাই কৰি চাব। আমি এতিয়া দ্বিতীয়টো এনেকৈ জোৰা কলম লগাম। চাওক, এতিয়া আমি ইয়াক মানে টেপ মাৰি দিম, টেপটো টাইটকৈ মাৰি দিম। পুনৰবাৰ কৈছোঁ বন্ধুসকল, এই টেপটো যেতিয়া আপোনালোকে লগাব, এই টেপটো লগালে অলপ টাইটকৈ লগাব, যাতে জোৰা কলমৰ যিটো মানে ঠাই, যিটো জইন একচুৱেলি, এই জইনটো যাতে লাগি ধৰে, দুইটাতে সমানে লাগি ধৰে, মানে টাইট হৈ লাগি ধৰে। এতিয়া খুব সোনকালে মানে ইয়াৰ জইন লাগি যাব। তো আমি এতিয়া খুব সাৱধানে টেপটো মেৰাই দিম, যাতে পানী ইয়াৰ ভিতৰত পানী প্ৰৱেশ কৰিব নোৱাৰে, বৰষুণৰ পানী। টাইটকৈ লগাই দিম আমি টেপটো। আমি এইবাৰ পেচটো লগাই দিছোঁ, চাওক। আমাৰ এতিয়া হৈ গৈছে কিছুক্ষণ দিয়া। এটা কথা কি হয়, ইয়াতে আপোনালোকে এটা বস্তুৱে খুব মানে ভালদৰে লক্ষ্য কৰিব লাগিব, যাতে ইয়াৰ যিটো পানী, মানে বৰষুণ যেতিয়া পৰিব ইয়াত পানী যাতে নোসোমায়। পানী সোমালে কি হ'ব, ই পচ ধৰি যাব, অৰ্থাৎ ই জইন নধৰিব, ইয়াতে মানে পচি যাবগৈ। গতিকে আপোনালোকে ড্ৰাফটিং বা জোৰা কলম লগালে আপোনালোকে এইটো কথা মনত ৰাখিব, যাতে ইয়াত পানী সোমাব নোৱাৰে, পানী সোমালে নষ্ট হৈ যাব। তো ইয়াতে আমি এই ডালটো যিটো কাটিছিলোঁ, ইয়াত পানী সোমোৱাৰ এটা চান্স আছে, গতিকে আমি তাত এটা টেপ লগাই দিম। এতিয়া আৰু ইয়াত পানী নোসোমায়। প্ৰায় 15 দিনমানৰ পিছত আমি যিকেইটা জোৰা কলম লগালোঁ, এই কলমকেইটাই পোখা মেলা আৰম্ভ কৰিব। তো আমি আপোনালোকক যদি সক্ষম হওঁ, তেতিয়াহ'লে তো নেক্সট ভিডিঅ' এটা আকৌ বনাই দেখুৱাম যে জোৰা কলমটো ছাকচেছ হ'ল নে নাই। এবাৰ আচলতে বন্ধুসকল কি হয়, মই হৰমন নিদিয়াকৈ, উইদাউট হৰমনত পোনপ্ৰথমবাৰৰ বাবে জোৰা কলম কৰিছোঁ। তো এনেকৈও জোৰা কলম কৰিব পাৰি বুলি বহুতে কৈ আছে, সেয়ে মই এবাৰ ট্ৰাই কৰিছোঁ। ছাকচেছ হওঁ নে নহওঁ সেইটো আপোনালোকক দেখুৱাম। তাৰপিছত বন্ধুসকল, আমাৰ দুটা জোৰা কলম আমি লগালোঁ। এটা পুলিতে আমি দুটা জোৰা কলম, দুটা ডালত দুটা মানে জোৰা কলম কৰিছোঁ। বন্ধুসকল, যদি আপোনালোকৰো এনেকুৱা মানে নালাগা ফল মূলৰ গছ থাকে, তেতিয়াহ'লে আপোনালোকেও ফল মূল লগা গছৰ পৰা ডাল কাটি আনি এনেকৈ জোৰা কলম কৰি চাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব পাৰিব। বন্ধুসকল, আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে। ধন্যবাদ।